আপোনালোকক কি কম মানে ফাগুন আহিছে ফাগুন হে গাইছ ৱেলকাম বেক টু মাই আৱাৰ চেনেল। বহুত দিনৰ মূৰত ব্লগ এটাত আহিলোঁ। আজি ব্লগটো চাই ধামাকাদা হ'ব গৈ আছে। বতৰটো চাওক, বৰষুণ দিলেই ৰাতি মানে টোপালমান পৰিছিলে চাগে। ৰাস্তাটো চাই পিনে লাগিছে মজা মাত দিছে চৰাই চিৰিকটি, আৰু ইয়াত বাজিয়ে থাকে জিটি ধুন ধা গান চান। আৰু শুই উঠি পিনে দেখিছে টিপ টপ হৈ আছোঁ। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁগৈ। ব্ৰেকফাষ্ট কি আৰু, মইতো চাহ নাখাওঁ, কিবা এটা খাম আৰু ব'লক। এই ৰাতিপুৱা শুই উঠি বাই দিলে মটৰ আৰু পুৰি, আৰু মাও বনাই আছে, আৰু মই এয়া খাই লওঁ। দুখনমান খাম আৰু ইমান নাখাওঁ আৰু দেই ৰাইচ। হলিছ এডোখৰ পাৰি। অ' মাই গড, নাখাওঁ মই। ধুনীয়া চিকেন। চিকেন এখন ধুম্বা চালে এখন কালি মানে ভিডিঅ' এটা বনালো। ই মানে পথৰ ৰখি দিলে। ই মানে এতিয়া কৈছে ৰাইচ মই ৰিয়েকশ্যন দি মানে ই ৰিয়েকশ্যন দিয়াৰ কাৰণে ভাইৰেল। কণ্টেণ্ট কা, কেপশ্যন কা, এডিট কা। মেইন কেৰেক্টাৰ কোন আছে? মেইন কেৰেক্টাৰ মই হৈছো। দিছে কোনে? আকৌ কেনেকে দিছে কোনে? এইটো ৰিয়েকশ্যন, এইটো আমাৰ এক্টৰ কাৰণে এটা পপুলাৰ হয়, জান নাই? এইটো লাক্স তই কমেণ্ট এটা দে, ঘপ কোনে দিছিলে? তই মই দিছিলোঁ। আৰু কণ্টেণ্ট কোনে দিছিলে সেইটো ক। এইবোৰ বাদে, এইবোৰ ধেমালি জাষ্ট ফানি। চ' আজি বতৰটো ডাৱৰীয়া হৈ আছে, অলপ ফুৰিবলৈ যাম চাগে। আৰু ই মানে ৰাতিপুৱা আহিছিলে কিবা কাম এটা কাৰণে। কামটো নহ'লে বাৰু বহুত দুখ লাগিছে মোৰ। আজি জীৱনত মোৰ বহুত দুখ লাগিছে কামটো নহ'লে মোৰ। কি কম জুপুৰি হয়, এইবোৰৰ পৰা উঠি যাব লাগিব আমি। ইয়াৰ এক্সিডেণ্ট হৈ আছে বোলে, কিবা দুপোৱাটো এক্সিডেণ্ট বুলিয়ে কয়। চ' আপোনালোকে যদি ক'ৰবাত গম পাইছে তেনেহ'লে ইয়াক উঠুৱাই লৈ যাবগৈ। আৰু তাৰ এড্ৰেছটো দি দিম মই বাৰু। এড্ৰেছটো কি গৈ নোপোৱা গাঁও ন? চব লোকেল সেই জাতিলা ল'বি নেকি? এড্ৰেছ যেতিয়া নলাই গৈ ঘৰ নাপাব, লতাই বগাই ঘৰ পাব। ইয়াৰ ভাগৰ কুকুৰ দেই, এইকেইটা বডি গাৰ্ড হয় ইয়াৰ ভাগৰ। ৰাইজ কথাটো কি হ'ল মানে, মই মানে আজি ব্লগ কৰিছোঁ মানে। চ' দুটামান ল'ৰা আছে, হাঁহি আছে মানে। কি কৰোঁ ৰাইজ? চা ভাত তহঁতি এইবোৰ চা, কি কাপোৰ পিন্ধি আছ মোক চা। মানে গা ধোৱা ল'ৰা হ'ল ন আমি। ভাল লাগিছিলে ভিডিঅ'টো। তই ডাইলগটো এবাৰ দি দে। এই বাবা ডাইলগটো কোনে চেণ্ড মাৰি আহিছে বে? মে বাবা টিল্লু নামটো শুনাই হোগা। এই ই কি দিব লাগিছে জানো না? বাবা টিল্লু বুলি অসমীয়া এটা কিবা এটা দি দিব লাগিছে। এই ডান্স মাৰি দে, ডান্সটো এই ডান্সটো ভাল দিলে। আমি শ্ব' চাই থাকোঁ যে, সেইটো দি দিলে দে। ডান্স মাৰি দে এইটো দিয়ে যেন। এখন আমি বিদায় দিম, মানে মই বিদায় দিম। এইটো কোন কেতিয়াবা বিদায় দিলে, ইও বিদায় দিব চাগে। এবাৰ ফাৰ্ষ্ট টাইমত বেলেগতে বহিবি। এইটো সৰু ল'ৰা ছোৱালী নহয়, ইয়াতে বহিব আৰু। এখন শেষ বিদায় ৰাইজ আমাৰ কাৰণে। শেষ বিদায়। এইটো আমাৰ ফালে কুকুৰ কয়, তহঁতৰ ফালে কি কয়? তহঁতৰ ফালে আমাৰ ফালে মই কৈছো, আমাৰ ফালে এই ৰাস্তাটোত যেন জীৱ জন্তু যায়। তহঁতৰ ফালে কি যায়? এই বেয়া নাও চলে। তহঁতৰ ফালে আমাৰ বাঘ চলে। এই ভিডিঅ' কেইটা ভাইৰেল হৈ আছে বে। তত এই ভাই এই ঠাণ্ডা কিমান হ'ল তোৰ? দিছ নেকি ফুল কেপ? অ'কে বুলি কবি, তই কবি হৈ যাব বুলি কবি হা। এই ভাগ সিহঁতৰ পেছত ভিডিঅ' বনাবলৈ বনাই আছে, পষ্ট কৰিবলৈ। মানে ভিডিঅ' এটা বনাবলৈ বেয়া হয়, সেইকাৰণে মই বনোৱা নাই। মই লাহে ধীৰে বনাম। সিহঁতি বনাইছে সিহঁতৰ পেজত পষ্ট কৰিবলৈ। মই অলপ সহায় কৰিছোঁ মোবাইলত ভিডিঅ' চিডিঅ' লৈ। ঠাণ্ডা লগা নাছিলে, এতিয়া ঠাণ্ডা লাগি গ'ল। ঘৰলৈ গুচি গ'লোঁ যে, চ' আহিছোঁ এতিয়া। সিহঁতি ভিডিঅ' বনাই আছে, মই ৰখি আছোঁ। এইটো গা নোধোৱা
এইটো গা ধোৱা এইটো গা ধোৱা গাঁওখন এইটো উৰুৱাই দিম আকাশলে ন ইয়াক আকাশলে উৰুৱাই দিম এই দেখাও নাই জলদি কৰ ছোৱালীজনী কি হৈছে না খুলিছিলে এইটো এনেকে ভিডিঅ' বনাইছে ভাল বেছি কৰা ছোৱালী মানুহৰ দিমাগটো থাকে আমাৰ ভিডিঅ' এটা বনি আছিলে ন কেনেকে আছিলে ছোৱালী মগজ কিছুমানে ইয়াতে আছে ইয়াত থাকে আজি পাই গলি আজি এক্সাম্পল পাই গলি ও গাঞ্জা গাঞ্জা হো ঘৰ যাম এতিয়া আমি আছো সোণাৰীপট্টি ডিব্ৰুগড় ৰাইজ দেখিছে ন শৰাই ৰাখিছে ইয়াত চব পিক পেলাই দিছে বহুত বেয়া কাম কৰিছে নমস্কাৰ ইউজ মি বহুত ধুনীয়া লাগিছে কিপ ইয়'ৰ চিটি ক্লিন চব লিখা আছে ইয়াত ৰাইজ কি ক'ব মানে এয়া চব এইবোৰ আমাৰ লোকেল এৰিয়া আমাৰ জেঠাই সেয়া বেকাৰী চেকাৰী কিবা কিবি ময়ো অমুক তামুক চামুক এইটো বনাইছিলোঁ জয় জুবিন দা আজি 28 তাৰিখ আজিয়ে ভিডিঅ'টো পষ্ট কৰিম আৰু যদি ভিডিঅ'টো চাই ভালে লাইক এটা কৰি দিব আৰু যদি এনেকুৱা ব্লগ লাগে তেনেহ'লে কমেণ্ট এটা কৰিব আৰু থেংক ইউ ছ' মাছ ৱাটছিং আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব বাই বাই